আমি বহুত ক্ষেত্ৰত পিছ পৰি গৈছোঁ আৰু আমি এটাই বিচাৰোঁ ডিজিপি মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত এটাই অনুৰোধ আমাৰ এই 2018 চনৰ যিটো AV UV APR গাৰ্ডছমেনৰ আমাৰ ৰিজাল্টটো অতি সোনকালে আপুনি মুকলি কৰি দিয়ে আমি লাগিলে আমাক জইনিং বা আমাৰ এপইণ্টমেণ্ট 6 মাহ মানে এবছৰ পাছতে দিয়ক কিন্তু আমাৰ যিটো মেৰিট লিষ্টটো আমাৰ ফাইনেল মেৰিট লিষ্টটো যাতে অতি সোনকালে আমাৰ বিহুৰ আগে লাগিলে এপ্ৰিলৰ প্ৰথম উইকৰ ভিতৰতে আমাৰ যাতে ৰিজাল্টটো উলিয়াই দিয়ে আমি সেইটোকে আমি কামনা কৰিছোঁ আচলতে আমি ডিজিপি অফিচৰ কি বুলি কয় আমাৰ তেখেতলোকে কৈছিলে আমাৰ টিকেট ল'বৰ কাৰণে কৈছিলে যে ডিজিপি ছাৰ 12টা বজাৰ পৰা 2টা বজাৰ ভিতৰতে ভিজিট কৰে বুলি কৈছিলে আৰু ভিজিট কৰাৰ সময়ত যদি ডিজিপি মহোদয় আহে তেতিয়া আমাক মানে কি কৈছিলে মাত্ৰ আমাৰ ইয়াৰ পৰা 3জনমান যুৱকক মানে ভিতৰলৈ পাছ কৰিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে ডিজিপি মহোদয় অহা নাই হয়তো তেওঁলোকে কি বুলি কয় যিটো টেটৰ এক্সাম পাতিছিল টেটৰ এক্সামটো প্ৰায় 4 লাখ ল'ৰা ছোৱালীৰ ৰিজাল্ট তেওঁলোকে 1 মাহৰ ভিতৰত দিব পাৰিছিল কিন্তু আমাৰ এই 32,000 কেণ্ডিডেটৰ ৰিজাল্টটো আজি এক্সাম হৈছে 40 দিনলৈকে 40 দিন উকলি গ'ল এতিয়ালৈকে আমাৰ ৰিজাল্টটো তেওঁলোকে আউট কৰি দিব পৰা নাই সেইবাবে আমাৰ বহুত সন্দেহ হৈছে কিবা কাৰণত তেওঁলোকৰ কিবা বিসংগতি ঘটিছে নেকি সেই হিচাপে আমাৰ আজি মানে বহুত মনত বহুত শংকা আহি পৰিছে পৰীক্ষা দিয়া আজি 40 দিন পাৰ হৈ গ'ল